নমস্কাৰ বন্ধুসকল, এইবাৰ মই এটা নতুন ব্লগলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো। এইবাৰ ব্লগটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ নাৰ্চাৰীখন বুলি ক'লে ডেফোডিল নাৰ্চাৰী। এই ডেফোডিল নাৰ্চাৰীখন ক'ত অৱস্থিত আপোনালোকক মই আকৌ জনাবলৈ চেষ্টা কৰিছো। এই ডেফোডিল নাৰ্চাৰীখন হৈছে আমাৰ খেত্ৰী ভেড়াকুছিতে অৱস্থিত ডেফোডিল নাৰ্চাৰী। ইয়াতে আপোনাক দেখুৱাবলৈ যত্ন কৰিছো, এইখনে হৈছে ডেফোডিল নাৰ্চাৰী। অসমৰ বিখ্যাত এই নাৰ্চাৰীখনত অসমৰ পৰাই নহয়, বিভিন্ন দেশৰ পৰাও তেখেতসকলে ফুল ক্ৰয় কৰি আনি আমাৰ গ্ৰাহকসকলৰ বাবে যোগান ধৰে। তো বন্ধুসকল, দেখুৱাবলৈ যত্ন কৰিছো। ইতিমধ্যে আপোনালোকক ডেফোডিল নাৰ্চাৰী গেটৰ সন্মুখতে গ্ৰাহকসকলৰ ভিৰো দেখা পাইছে। ইতিমধ্যে দেখা পাইছে গ্ৰাহকৰ ভিৰ। গ্ৰাহকসকলৰ লগতো মই কথা পাতিবলৈ যত্ন কৰিম। আটাইতকৈ দামী ফুলজোপাৰো দাম মই সুধিমগৈ ভিতৰত গৈ, আৰু আটাইতকৈ কম দামৰ ফুলজোপাৰো মই দাম সুধিমগৈ। তো বন্ধুসকল, চাই থাকিব মোৰ ভিডিঅ'টো, মোৰ ব্লগটো চাই থাকক। আপোনালোকক অলপ ভিতৰত গৈ মই নাৰ্চাৰীখনক কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। তো বন্ধুসকল, ভিতৰলৈ যোৱা আগে আগে মই আপোনালোক দিশটো অলপ বুজাই দিব বিচাৰিছো। যদি নগাঁৱৰ পৰা আপোনালোকে আহে তেতিয়াহ'লে বাওঁ চাইডে পৰিব, আৰু যদিহে গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে সোঁ চাইডে এই ডেফোডিল নাৰ্চাৰীখন পাব। মেইন ৰোডৰ কাষতে বন্ধুসকল দেখাই পাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। মই আটাইতকৈ দামী ফুলজোপাৰ বিষয়ে মই কৈছিলো যে কিমান টকাৰ হ'ব, আপোনালোকক এই বিষয়ে এই ভিডিঅ'ৰ যোগেদিয়ে জনাম। আমি নাৰ্চাৰীৰ ভিতৰত পাইছোহি। কৰ্মীসকলো ব্যস্ত আছে, মই লগ কৰিম। ইতিমধ্যে দেখুৱাইছোঁ মোৰ ব্লগৰ জৰিয়তে এই বাইদেউসকলে ইয়াতে আটাইতকৈ এই নাৰ্চাৰীৰ দামী ফুলজোপা আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। ইয়াতে যিজোপা দামী, দেখিবলৈ ইমান সুন্দৰ, দাদাই দেখুৱাইছে। দাদাক মই সুধিম যে দাদা, এইজোপা গছজোপা দেখুৱাবলৈ যত্ন কৰিছোঁ, আৰু ইয়াৰ যিটো দাম সেই দামটো আপোনালোকক জনাব বিচাৰিছোঁ। এজোপা সুন্দৰ ফুল গছৰ আপোনালোকক দেখুৱাইছোঁ। এই গছজোপা চাওক, 7 লাখ। দাদা, এই ফুলজোপাৰ নাম কি ক'লে? বনচাই। তো বনচাই হৈছে এজোপা 7 লাখ টকা। 7 লাখ। তো বন্ধুসকল, আপোনালোকে দেখিছে সৰ্বশ্ৰেষ্ঠ ইয়াতে দামটো একদম মানে হাই চাওঁ। সকলোৱে এই ফুলজোপা নিয়াটো সকলো সম্ভৱ নহ'বও পাৰে। তো বন্ধুসকল, আপোনালোকে এইজোপা আহিছে আপোনাৰ চাইনাৰ পৰা। ফুলৰ এই নাৰ্চাৰী, বৃহৎ নাৰ্চাৰীখন ডেফোডিলক মই দাদাক লগ পালোঁ। দাদাক ক'লোঁ যে দাদা, ইয়াতে কেনেকুৱা ধৰণৰ ইয়াতে আপোনাৰ ফুল যিবিলাক ৰেট আছে, দাম? আপোনাৰ এইটো এতিয়া মানে ইনডোৰ প্লান, এইটো হয় এগ্লোনিমা, হয়, এই মানি প্লান আছে, ইয়াত কিবা আছে। হয়, আহক ভিতৰলৈ আহক। অকণমান সৰু প্ৰজাতিটো অলপ বেলেগ। আপোনাক দেখুৱাইছোঁ, আপোনালোকক এইজোপা অলপ লক্ষ্য কৰক। এইজোপাৰ 5 লাখ ৰেট। দাদা কিমান ক'লে? 5 লাখ। 5 লাখ। তো বন্ধুসকল চাওক, 5 লাখ টকা এইজোপা গছ। 5 লাখ টকাত আপোনালোকে নিব। সকলোৰে বাবে সম্ভৱ নহ'লেও মিডিল ক্লাছৰ মানুহৰ কাৰণে কিছু ফুল আছে, তাকো দেখুৱাবলৈ যত্ন কৰিম। দাদা এতিয়া বনচাই। তো বনচাই এইবিলাক বনচাই পুলি ৰাখিছে, আপোনালোকে লৈ যাব পাৰিব খুব কম খৰচত। এই বনচাই পাব। 1200, 1400, 1300 এনেকৈ আছে বনচাই পুলি। এইবিলাক 10 টকা, খুব কম খৰচত সুন্দৰ ফুল হয়। 10 টকাত পাব পাৰ পিচ, 10 ৰুপিজ। ফেক্টাছ বৰ সুন্দৰ লাগিছে একদম। আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত ফেক্টাছ। বন্ধুসকল চাওক, ইয়াত দাদা ৰেট কিমান আছে? 2500। চেলিং কৰি আছে না? আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ইয়াত বৃহৎ ডেফোডিল নাৰ্চাৰীৰ ভিতৰত সোমাই গৈছে। অৰণ্যৰ সদৃশ পৰিৱেশ। ক'লে যে গোটেই ফুলৰ দামৰ পৰা আৰম্ভ কৰি গোটেই ছিষ্টেমটো আমি ডেভেলপ কৰিব। তো বন্ধুসকল দেখুৱাইছোঁ এজোপা পাউডাৰ পাম্প, ডাঙৰ ফুল এজোপা বৰ সুন্দৰ লাগে। আপোনালোকে প্ৰত্যক্ষ কৰিব। পাউডাৰ পাম্প, ইয়াৰ পুলি আছে ফাইকাছ, বৰ ধুনীয়া লাগে দেখি। তো আপোনালোকে ইয়াৰ পৰা লৈ যাব ফাইকাছ পুলি। ময়ো ইয়াৰ পৰা এটা ল'ম। আপোনালোকে চাই থাকক এই ভিডিঅ'টো শেষলৈকে। ডিজাইনত ফুল এজোপা আছে, এজোপা চাওকচোন, একদম হট ষ্টাইলত। দাদা এজোপা নাম কি ক'লে? বাগান ফুল। লেমিষ্টমিয়া। দাদা ইয়াৰ কিমান হ'ব ৰেটটো? ৰেটটো আপোনাৰ নাই বুলি 5000 পৰিব। ইয়াৰ মূল্য হ'ব 5000। আপোনাৰ একদম ঘট ষ্টাইলত আছে। এজোপা দেখুৱাবলৈ যত্ন কৰিছোঁ। এই ফুলজোপা কাগজ ফুল। দাদা এজোপা কাগজ ফুল বুলি কওঁ আচলতে। বাগান ফুলিয়ে কয় এইটো। ইংৰাজী বাগান ফুল, এইটো কাগজ ফুল। এইটো আমি আমাৰ থলুৱা ভাষাটো কাগজ ফুল, আৰু বেলেগ জেগাতো বাগান ফুল বুলি কয়। সুন্দৰ ৰঙে ইতিমধ্যে দেখুৱাইছোঁ ইয়াত বনচাই। তলত অলপ ওপৰলৈ বেছি গৈছে কিমান। চাওক বন্ধুসকল, এইজোপা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। গোল হৈ আছে একদম পৃথিৱী এটা।
তো বন্ধুসকল মই লাহে লাহে ডেফোডিল কাৰ্যালয়ৰ ভিতৰত সোমাব বিচাৰিছিল। মই ভিতৰত এই ডেফোডিল নাৰ্চাৰীৰ স্বত্বাধিকাৰী কৰ্মচাৰক মই লগ কৰিমগৈ। আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাম। ভিতৰতো ইতিমধ্যে বহুতো গ্ৰাহকে ভিৰ কৰি আছে, এয়া দেখা পাইছে। আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এয়া দেখুৱাইছোঁ আপোনালোকক ভিতৰৰ কিছু দৃশ্যাংশ। এয়া চাওক। দেশী বিদেশী ফুলেৰে অকণমান দেখুৱাব যত্ন কৰিছোঁ। কেমেৰা পাৰ্চন অকণ ভিতৰত দি পেলাই দেখুৱাই দিব। আপোনালোকক ভিতৰত দেখুৱাইছোঁ এই ভিতৰৰ অংশত অফিচৰ ভিতৰত তাত যি ষ্ট'ৰ ৰুম আছে, এই ষ্ট'ৰ ৰুমতে আপোনালোকে ইয়াত দেখা পাব বিভিন্ন ধৰণৰ ফুলৰ গুটি পাব। এইবিলাক দেখুৱাইছোঁ অকণমান ওচৰৰ পৰা আহি এই ফুলৰ গুটিবোৰ কিমান এইটোৰ দাম আপোনাৰ 250 টকা। এয়া হৈছে ডেফোডিল স্বত্বাধিকাৰী ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ। ইতিমধ্যে এটা ছিকিমৰ গোটক তেখেতে ট্ৰেইনিং দি আছে। ছাৰৰ লগত কিছু কথা পাতিব যত্ন কৰিছোঁ। চাই থাকিব। 4 ग्राम 5 ग्राम 2-3 लीटर पानी में मिला के विथ स्टिकर, बारिश का टाइम में ये स्टिकर देना जरूरी है, ये हम देता है। और इसमें ये कॉम्बिनेशन देखना है, नाइट्रोजन कितना परसेंट में है, पोटास कितना है, के कितना है। जैसे नाइट्रोजन का অসমৰ বিখ্যাত যি ডেফোডিল নাৰ্চাৰীখন আপোনালোকক কিছু ফুল দেখুৱালোঁ। বিভিন্ন প্ৰজাতিৰ ফুল ছাৰে আনিছে। ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ আমাক অসমীয়া মানুহ ভাল লাগিছে। মই আহিছোঁ কেইবাবাৰো দাদা যিখিনি দেখা পালোঁ, এটি মেডিচিন চালোঁ, ডাঙৰ ডাঙৰ ফুল চালোঁ। বাংলাদেশৰ পৰা আনিছে, কিন্তু ডাঙৰ ফুলজোপা কি চাইনাৰ পৰা অহা ফুলজোপা চালোঁ 7 লাখ। সকলো 7 লাখ সম্ভৱ নহ'লেও কিন্তু মিডিল ক্লাছৰ মানুহেও ব্যৱহৃত কৰিব পৰা বা ৰুব পৰা ফুল। দাদা কি ক'ব? ভাল লাগিছে কিন্তু আপোনালোকৰ ওচৰত। আমি একচুৱেলি কি হয়, ইয়াত ৰেগুলাৰ ট্ৰেইনিং প্ৰগ্ৰেমবিলাকো আমি কৰি আছোঁ। আজি দেখিছে আমাৰ ছিকিমৰ পৰা আহিছে এটা টিম। তেনেকৈ অসমৰ বিভিন্ন জেগাৰ পৰা কৃষকসকল আহে, তেওঁলোকক আমি ট্ৰেইনিং আৰু লগতে উৎকৃষ্ট যিখিনি ফল ফুল সেইখিনিও আমি তেওঁলোকক দিওঁ। এতিয়া আমি বাংলাদেশৰ পৰা মিয়াজাকি আম, তাৰপিছত 4 কেজিৰ আম, কলা আম, এই ফলৰ ভেৰাইটিবিলাক, লেটেকু যিটো তাহাঁতৰ খুব উন্নত মানৰ, এই ভেৰাইটিবিলাক আমি আনিছোঁ আৰু আনি এইবিলাক কৃষক বন্ধুসকলে পাব পৰাকৈ ইয়াত ৰাখিছোঁ। প্ৰজন্মই এই বিষয়ে জানিব লাগে, কেনেকৈ কি কৰিব লাগে। বাহিৰৰ পৰা আহি দাদাই ট্ৰেইনিং দি আছে। গতিকে প্ৰজন্মই সেই বস্তুটো শিকিব লাগে আৰু শিকি পেলাই তেওঁলোকে যদি আগবাঢ়ি আহে তেতিয়াহ'লে আৰু ভাল হ'ব। আমি ইয়াৰ পৰা বাহিৰত পঠাব পাৰিম। আমি যোৱাকালি ইয়াৰ পৰা প্ৰায় 5,000 লিচুৰ পুলি আৰু তামোলৰ পুলি 5,000 কেলকাতালৈ পঠাইছোঁ। গতিকে মানে ভালকৈ ফ্ৰীকৈ বহিম। দাদাও বহুত ব্যস্ত আছে। ব্লগটো মোৰ চাই দিব দাদা। মোৰ ইউটিউব মানে যিটো ব্লগ হৈছে, এই ব্লগটো মোৰ মোক শ্বেয়াৰ কৰি দিব। দাদাক মই শ্বেয়াৰ কৰিম। এই মোৰ চেনেলটোৰ নাম হৈছে দেউকা ইউটিউব চেনেল। দাদা দেউকা ইউটিউব চেনেলটো অকণমান আপুনি যদি এষাৰ কৈ দিয়ে। দেউকালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে আগুৱাই যাওক। আমাৰ ডিম্পু যথেষ্ট আগুৱাইছে, আপুনিও ডিম্পুৰ নিচিনাকৈ গোটেইখনত বিয়পি যাওক আপোনাৰ চেনেলটো। তাকে আমি শুভকামনা যাচিছোঁ আৰু আপুনি ইয়াত অহাৰ কাৰণে আপোনাক ধন্যবাদ। ধন্যবাদ দাদা।